চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মা ঘৰলে কালি আহি আৰু মিষ্টাৰ আৰু আমাহত তেওঁলোকে থৈ মেলি গ'লগে। তাৰ পিছত আৰু মোৰ ভিডিঅ' কৰা নহ'লে। আজি হৈছে নেক্সট ডে। এতিয়া ওলাইছো এফালে যাবলৈ, মানে দাদাৰ লগৰ এজনে বহুত দিনৰ পৰা দাৱাত দি আছিল আমাক। মোকে আজি দাৱাত দিছে দুপৰীয়া খানাৰ কাৰণে। আমি ওলাইছো এতিয়া যাবলৈ। এয়া আমি ঘৰৰ পৰা ওলাইছো, টেম্পুতে গৈছো কাৰণ কেকা নাই, যোৰহাটত আছে। যোৰহাটৰ পৰা আমি কেকাৰ লগতে যাম। এয়া বৌ, মই, বেটি, ৱাছফিয়া আৰু নাজিয়াক লৈ আমি ওলাইছো। কেকা আহি পালেহি, আমি গৈ আছো। এয়া যোৰহাটৰ পৰা কেকাৰ লগত আমি গৈ আছো। এইফালে নাজিয়া বৌ কোচত টোপনি গ'ল আৰু বেটিয়ে তাইক খুব জোকাইছে, খুব ফূৰ্তি পাইছে তাই। আমি আহি পালোহি, 30 মিনিট মান লাগিল পাওঁতে। আজি বতৰটো খুব গৰম। আহি পোৱা পিছতে বৌয়ে এয়া মাজা দিছে আৰু মিঠাই এনেকে দিছে খাবৰ কাৰণে। খাই ভাল লাগিল গৰমত। আৰু আমি অহা অলপ সময় হ'ল, সেইকাৰণে চাহ নাখাওঁ বুলি ক'লো আৰু, কাৰণ দেৰিকে চাহ খালে ভাত খাব নোৱাৰিম যে। এয়া 2টামান বজাত বৌয়ে ভাত ৰেডি কৰিছে। ভাত খালো, খাই মেলি ধুনীয়া বনালে বৌয়ে, ইমান ধুনীয়া তৰকাৰী বনাইছে বৌয়ে, নাজানো আৰু বনাইছো। তাৰপিছত এতিয়া এয়া যাবলৈ ওলাইছো। এয়া নেক্সট ডে, যিহেতু মই ঘৰত আছো, সেই ঘৰৰ ওচৰত এনেকে ফুৰিছো অলপ। এয়া আকৌ ফুৰিব গলো। এয়া আমাৰ ঘৰৰ ওচৰতে দেখিছেনে, বেটিয়ে টেবুলৰ ওপৰত বহি লৈছে চাহ খাবৰ কাৰণে। মাও গৈছিল আমাৰ লগত। এয়া আচলতে মোৰ বৌ নহয়, মোৰ লগৰে হ'ব, তাৰ ৱাইফ হয়। ঘৰলৈ মই 3 মাহ মান পাছতহে আহিছো এনেকৈ থকাকে। ৰোজাও পাৰ হৈ গ'ল। আৰু ইফালে আজি বৰমাহঁতৰ ঘৰলৈ আহিলো ফ্ৰণ্টতে। এইকেইদিন আহিমকে আছো, আহিব পৰা নাছিলো। আজি ওলাই আহিছো, কাইলৈ ঘৰলৈ যামেগে। ইফালে এয়া বৌয়ে ইমানবোৰ নাস্তা বনাইছে, কৈছো নালাগে। হাই। ইফালে বৌয়ে টেবুল ফুল কৰি চাহ খাব দিছে। মই ঘৰত 1 উইক থাকিলো। অহাৰ ভিডিঅ' কৰা নহ'লে, মিষ্টাৰে আনিব গৈছিল। আৰু আহি পাই নেক্সট ডে ইয়াৰ ৰাতিপুৱা দেখিলো ফ্ৰিজত বিলাহী আছে। আম্মাই জুইতে বিলাহী পুৰি দিলে, মই চাটনি কৰিলো। আৰু আজি দুপৰীয়া আমাৰ ঘৰৰ ওচৰতে বিয়া এখনো আছে। কালি মাৰ ঘৰৰ পৰা আহি পালোহি। আজি বিয়া খাবলৈ যাব ওলাইছো, ওচৰতে আমাৰ ঘৰ। বিয়া ঘৰত মানুহৰ খুব ভিৰ আছিল। আমি 1:30 মানত গৈছিলো। সেইটো টাইমত এনেও খুব ভিৰ হয় বিয়াবোৰত। খুব ভাল লাগিলে বিয়াখন খাই, আৰু খানাও খুব টেষ্টি হৈছিল। এতিয়া আপোনালোকক লগ পাইছো বেলি। এতিয়া 5টাই বাজিলে। তাৰপিছত আলহীয়ে খবৰ দিলে আহিব বুলি, আৰু এইফালে পাতি থৈছো পোলাও, চিকেন কুৰমা কৰি থোৱা আছিলে। পোলাও অকণ পাতি দিলো। এয়া গেছত পোলাও তুলি দিলো। টেবুলখনো অলপ ঠিক ঠাক কৰি দিছো। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছো। ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি জনাবচোন চাই কেনে পালে। আৰু মোৰ ভিডিঅ'ৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।